হেল্ল' এভৰিৱান, আজি মই শাক ভাজিম আৰু চিডল বনাম। তো এইটো কি শাক বুলি কয়, এইটো আমাৰ ইয়াতে থুনথুনি শাক বুলি কয়। আপোনালোকৰ তাতে কি কয় কমেণ্ট কৰি জনাব। এইপিনে ৰাতিপুৱাৰে কবি ভাজি আছিল, এইটো গৰম কৰি নমাই ল'লোঁ। এতিয়া মই শাকখিনি বহাই দিম। তেল নিদিয়াকৈ মানে বনাব পাৰি, কাৰণ তেতিয়া বেছি ভাল লাগে আৰু হেল্থৰ কাৰণেও ভাল হয়। কিন্তু মই অলপ জিৰা দিলে ভাল পাওঁ, সেইটো কাৰণে শুকনা জিৰাটো দিব নোৱাৰোঁ। সেইটো কাৰণে অলপমান তেল দি তো জিৰা দিছোঁ। মই জিৰাখিনি দি শাকখিনি বহাই দিছোঁ। ঢাকনি দিছিলোঁ, ঢাকনি গুচাই দিলোঁ। তো পানীখিনি ওলাইছিলে শাকৰ পৰা, তো সেইখিনি শুকাই গ'ল। তো এতিয়া মই অলপ কেঁচা তেল আৰু জলকীয়া দুটা কাটি দি এইটো নমাই ল'ম। পিনে মই চিডলখিনি বহাই দিম। মই চিডল কেতিয়াও বনোৱা নাই, মা শিকাই দিছে কেনেকৈ বনায়, কেনেকৈ খায় মায়ে। তো মোক অলপ পানী দিব দিছে, পানী দি পানীখিনি উতল আহিলে চিডল বনাই থৈছিলে যে সেইটোত এচামুচ দিব দিছিলে। তো এচামুচ আৰু অলপমান দিছোঁ মই, আৰু লগতে কেঁচা জলকীয়া কেইটামান কাটি দিব দিছিল, কেঁচা জলকীয়া দিছোঁ। আৰু নহৰু কেইডোখৰমান থেতেলি দিব দিছে, তো নহৰু থেতেলি দিছোঁ। দি এইখিনি উতল আহিলে মই এইখিনি নমাই ল'ম। উতল আহিছে, এইখিনি মই অলপ কেঁচা তেল দিব দিছে, তো কেঁচা তেল দি কেনে নমাই ল'ম। পিনে বেটিক মা গা ধুৱাই দিছে, গা ধুৱাই মুখত ক্ৰীম দি আছিলে। পিনে মই ভাত বাঢ়িলোঁ, এতিয়া খাম। আৰু আমাৰ বিয়া নিমন্ত্ৰণ আছিলে, তাতে যোৱাৰ কাৰণে আমি ৰেডি হ'লোঁ। তো আজিৰ কাৰণে বাই বাই।